राजखान्थिनि दैदेनगिरिफोरा बे साननैसोनि गेजेराव गोबां दावराव दावसि खोथा बुंनाय बा दान्थे बिदान्थे खालामलायनायखौ जोङो नुनो मोन्दों साख्रिनि बिथिङाव एभेक्सननि बिथिङाव आरो दुरान्ड कापखौ लानानै जियानो जाया मानो हाग्रामा महिलारि सारा थांनाय समाव गोबां खोथा बेनि सायाव बुंनायखौ जों नुनो मोनखादों आरो बेखौ लानानैनो मानगोनां बारग' चिफ प्रमद बर' सारा गोबां खोथा बुंनायखौ नुनो मोन्दों प्रमद बर' सारा मा खोथा बुंखौ भिडिअनि गेजेरजों नोंथांमोना नुनो मोनगोन आरो नोंथांमोना भिडिअखौ मोजाङै नायलाबा नोंथांमोना सारा मा खोथा बुंनांगौ आरो सारा मा फोरमायखौ नोंथांमोना रोखायै बुजि मोनगोन जियानो जाया मानो राजखान्थिनि बेलायाव दान्थे बिदान्थिया जाखायो नाथाय बैफोर दान्थे बिदान्थिया नोंथांमोना नायला भिडिअखौ উচ্ছেদ হোৱা নাই নকৰে আমি 93 ফেমিলি এই যেটো পাৱাৰ প্ৰজেক্ট হ'ব ইয়াত আমাৰ বিটিসি অঞ্চলত 93 ফেমিলি ইফেক্টেড হ'ব এই ইফেক্টেড পৰিয়ালক আমি বেলেগ জায়গাত শিফট কৰিবলৈ গৈ আছে অলৰেডি কথা পাতিছে মাটি সাটি চেক হৈছে আজিৰ পৰা মাটি ফেলোৱা ষ্টাৰ্ট কি বুজিছে মই বিটিসি লৈকে যাব বিচৰা নাছিলো কিন্তু যেতিয়া নেতাজনে দূৰদৰ্শী নহয় আৰু নৱপ্ৰজন্মৰ কাৰণে চিন্তা নকৰে তেতিয়া আপুনি কি কৰিব পাৰিব মই দেখিছো হিদিনা তেখেতে কৈছে ইয়াতে বহুত ক্লাব আছে এইবিলাকে খেলিব এই ক্লাববিলাকটো তাহানিৰ পৰা খেলি আছে এটো এতিয়া আমাৰ ইউথছ বিলাকক আমি এটা এক্সপোজাৰ দিব লাগে আমাৰ ভাৰতৰ ফুটবল টিম এতিয়া আমি ওয়াৰ্ল্ড কাপ চাই আছো ওয়াৰ্ল্ড কাপত নাই আমাৰ কিমান বেয়া লাগিছে আৰু ভাৰতত অহা 2034ত অলিম্পিক আহি আছে ইয়াৰ কাৰণে আমি প্ৰিপাৰেচন কৰিব লাগিব গতিকে আমাৰ সৰকাৰ যেতিয়া আছিল আমি ডুৰান্ড কাপটো আনিছিলো ডুৰান্ড কাপত ইন্টাৰনেশ্যনেল প্লেয়াৰ বিলাক আহি কোকৰাঝাৰত খেলিছিলে আৰু আমাৰ লোকেল লৰাবিলাকো ইন্টাৰনেশ্যনেল প্লেয়াৰৰ লগত খেলি এটা কনফিডেন্স বিল্ড আপ কৰিব পাৰিছিলে এটা এক্সপোজাৰ পাইছিলে আৰু নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে আহি থকা প্ৰজন্মক তেখেতসকলে ইনস্পায়াৰ কৰিব পাৰিছিলে কি আমিও পাৰো গতিকে এই খেলটো যদি কন্টিনিউ হলহেতেন আজি নহয় কালি আমাৰ অঞ্চলৰ পৰাও ইন্টাৰনেশ্যনেল প্লেয়াৰ ওলালেহেতেন আৰু হি সকলে নেশ্যনেল লেভেলত বা ইন্টাৰনেশ্যনেল লেভেলত কম্পিট কৰিব পাৰিলেহেতেন ইয়াৰ কাৰণে এটা আমি গ্ৰাউণ্ড প্ৰিপাৰেচন কৰি আছিলো আৰু বডোলেণ্ডখন প্ৰায় 24টা কাণ্ট্ৰিত যেতিয়া ফুটবল হয় প্ৰায় 24টা কাণ্ট্ৰিত টিভিৰ যোগেৰে সবে চাই আছিলে প্ৰায় এমাহ ধৰি গতিকে বডোলেণ্ডখনো বাহিৰৰ মানুহবিলাক জানাৰ কাৰণে এটা সুযোগ পাইছিলে তো তেনেকা বিভিন্ন উদ্দেশ্য আছিলে আমাৰ ইউথ এংগেজমেন্ট হৈ আছিলে এই খেল চলি থকা সময়ত বা প্ৰিপাৰেচনৰ সময়ত আমাৰ ইউথ বিলাক এংগেজমেন্ট হৈ আছিলে গতিকে আমি কি বিচাৰো আমি সৰকাৰত আহো কিয় পলিটিক্স কৰো কিয় আমাৰ অঞ্চলটো আগুৱাই নিবৰ কাৰণে আমাৰ জেনাৰেশ্যনটো আগুৱাই নিবৰ কাৰণে গতিকে মই হিটো অতিকৈ দুখ প্ৰকাশ কৰো আৰু আজিৰ সময়ত কোকৰাঝাৰত ডুৰান্ড কাপ কৰিবলৈ বহুত বেছি পইচা খৰচ কৰা দৰকাৰ নাছিলে কাৰণ ষ্টেডিয়াম বনাও হৈ গল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সব কিছু আছে আগত আমি যেতিয়া আৰম্ভ কৰিছিলো একোই নাছিলে আৰু ISPL বনাইছিলো আমি 6 শিডিউল প্ৰিমিয়াৰ লীগ তাতে বাহৰ গ্যালাৰী বনাই প্লাই কৰিছিলো কিন্তু এতিয়া তাত খুব ধুনিয়া সুন্দৰ এটা ষ্টেডিয়াম যত 8000 পৰা 10000 মানুহ বহি চাব পাৰে এই ফেসিলিটিটো পোৱাৰ পিছত আজি ডুৰান্ড কাপ খেলাটো তাত অনুষ্ঠিত কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিটিসিত যিখিনি চাকৰি দিব লগা আছিল আমি যত প্ৰসেস বিলাক কমপ্লিট কৰি আহিছিলো হিটো আজিলৈকে কৰিব পৰা নাই সেপ্টেম্বৰ ইলেকশন হৈ গল সৰকাৰ বহুমাহ হৈ গল আমি টিচাৰৰ যেটো ইন্টাৰভিউ ইয়াৰ গোটেই প্ৰসেসটো কমপ্লিট কৰি থৈ আহিছিলো 1200 টিচাৰ আমাক টিচাৰ লাগে ইয়াৰ আগতো আমি প্ৰায় 6-7 টিচাৰৰ এপইন্টমেন্ট দিছিলো কিন্তু সেই টিচাৰৰ এপইন্টমেন্টটো এতিয়ালৈকে তেখেতসকলে দিব পৰা নাই আৰু মই গম পাইছো তাত বেলেগ একো নাই তেখেতসকলে তাত অলপ টকা পইচাৰ অলপ ধান্দা কৰা বুলি গম পাইছো সেকেন্ড কথা যোৱাকালি মই দেখিছো যে মহিলাৰী ডাঙৰীয়াই যে আমাৰ দিনত যিবিলাক চাকৰি হৈছে এই চাকৰি বিলাকৰ ওপৰত তেখেতে ইনকুৱাৰি কৰিব কিবা কিবি কৰিব বুলি কৈছে মই ক'ব বিচাৰো যদি তেখেতে চাকৰিৰ ওপৰত যদি কিবা নজৰ দিব বিচাৰিছে 2005 চনৰ পৰা সব চাকৰিৰ ইনকুৱাৰি দিব লাগে যদি সাহস আছে যে এই সময়ত কেনেকুৱা চাকৰি বিলাক দিছিলে আমি জানো গতিকে 2005 চনৰ পিছত যিমানখিনি চাকৰি দিছে কিমান ট্ৰান্সপাৰেন্টলি দিছে এই কথাখিনি তেখেতে ইনকুৱাৰি কৰিব লাগে মই হিটো তেখেতক অনুৰোধ কৰো যদি সাহস আছে সেকেন্ড কথা হৈছে যে আমি যিখিনি চাকৰি দিছো তাত SIO দিছে ফাইনান্সিয়াল স্যাংশন আছিল ইন্টাৰভিউ হৈছিল আৰু প্ৰপাৰ প্ৰসেসেদি আমি দিছিলো গতিকে তাত কোনো ডাউট নাই আজি তেখেতসকলে স্যালাৰি দিব লাগে স্যালাৰিটো নেদি প্লাই যেহেতু তেখেতসকলৰ পইচা নাই আমি থৈ আহা পইচা দিহে সৰকাৰ চলাই আছে সেই কাৰণে
তেখেতসকলে টকা পইচা দিব পৰা নাই কিন্তু আনফৰ্চুনেট পাৰ্টটো সেই কেণ্ডিডেটবিলাক যিবিলাক দুখীয়া ল'ৰা ছোৱালী ইণ্টাৰভিউ দি পেলাই চাকৰি পাইছে সেই সকলৰ পৰা বহুতে পইচাৰ ধান্দা কৰি আছে চ' এইটো একদম ভাল কথা নহয় তো সেইকাৰণে তেখেতে যদি ইনকুৱাৰী কৰে চবকো কৰিব লাগে আমি BSc দিনৰ 1993 পিছত যিবিলাক এপইণ্টমেণ্ট হৈছে এইবিলাক ৰেগুলাৰ কৰিছোঁ প্ৰমোশ্যন কৰি থৈ আহিছোঁ 99ৰ টিচাৰ যিসকলক ইহঁতে 17 বছৰ ঠগাই থৈ গ'ল সেই টিচাৰবিলাকক আমি ৰেগুলাৰ কৰি থৈ আহিছোঁ আৰু আজি থাৰ্ড গ্ৰেডৰ যিটো ইণ্টাৰভিউ সেইটোও আমি ইণ্টাৰভিউটো ৰিটেন টেষ্টটো কমপ্লিট কৰি থৈ আহিছোঁ জাষ্ট ভাইভা লৈ পেলাই তেখেতসকলে চাকৰিটো দিব লাগে কিন্তু এতিয়া অকল পইচাৰ ধান্দাত ইমান ডিলে কৰি আছে আমাৰ যুৱকসকলক ডিপ্ৰাইভ কৰি আছে এইটো বহুত আনফৰ্চুনেট হয় আমি সেইটো কণ্ডেম কৰোঁ আৰু আমি যিটো টিচাৰ এপইণ্টমেণ্ট দিছিলোঁ বহুত ট্ৰেন্সপাৰেণ্টলি দিছিলোঁ এটা ছাইডত মেৰিট লিষ্ট এটা ছাইডত ভেকেণ্ট পোষ্ট স্কুলৰ ভেকেণ্ট লিষ্টটো ওলাই পেলাই আমি লগে লগে আমি এপইণ্টমেণ্টটো ডিষ্ট্ৰিবিউট কৰিছিলোঁ ৰাতি 1-2 বজালৈকে খুব ট্ৰেন্সপাৰেণ্টলি কৰিছিলোঁ কিন্তু আজি তেখেতসকলে যিবিলাক কৰিবলৈ গৈ আছে তাত আমি ট্ৰেন্সপাৰেঞ্চি দেখা নাই সেইকাৰণে আজি তেখেতে বিভিন্ন কথা আমাৰ কথা কৈছে এই কথাবিলাক কিন্তু ভেৰি আনফৰ্চুনেট আৰু ইয়াৰ কাৰণে আমি মাত মাতিম আৰু আমি ভাল নজৰ ৰাখিম ইয়াৰ পিছত যি কৰিব লাগে আমি আমাৰ দলৰ তৰফৰ পৰা আমি এনি কাইণ্ড অফ এনি এক্সটেণ্ট জাষ্টিছৰ কাৰণে ন্যায়ৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যাতে ভাল হয় ইয়াৰ কাৰণে আমি কাম কৰিম